সভাপতি ৰাইজ আপোনালোকে দেখিছে আজি পাঠশালা চহৰৰ বাবাৰী অঞ্চলত ফাইনেল খেলাব ছানৰাইজাৰ্ছ মোৰ এইফালে আছে ছানৰাইজাৰ্ছ হায়দৰাবাদ এইবাৰ ছানৰাইজাৰ্ছ হায়দৰাবাদ টিম আৰু ফাইনেল মেটচ আৰু তাৰ বিপক্ষে বিৰুদ্ধাচৰণ কৰিব এয়া CSK চেন্নাই ছুপাৰ কিংছ আৰু মই এতিয়া পিচ ৰিপৰ্ট দেখুৱাম পিচ একদম ঘাবুনেৰে ভৰ্তি হৈ গৈছে ফুৰাব পাহৰি গ'লো মই কিমানটো আহি পোৱা নাই ফ্লিপকাৰ্টৰ অৰ্ডাৰ দিছিলোঁ এয়া দেখিয়ক একদম মই ধুনীয়া বাজাৰ লাগি গৈছে আৰু এতিয়া ইয়াত গোবৰো আছে চব চাফা কৰিব পাহৰিলোঁ চবতেও কথা নাই বনাব লাগিব এয়া একদম কথা হ'ব কিন্তু আজি খেল একদম জবৰদস্ত মেটচ হ'ব আজি দেখিবলৈ ভাল হ'ব এয়া মই দুয়োটা পক্ষৰ কেপ্টেইনক মাতিছোঁ মোৰ ফালৰ পৰা CSK কেপ্টেইন আহিব লাগে আৰু ছানৰাইজৰ কেপ্টেইন আহক দুয়োটাই হেণ্ডশ্বেক কৰি লওক এয়া দেখিছে এয়া হৈছে CSK কেপ্টেইন নয়নমণি এয়া হৈছে ছানৰাইজাৰ্ছ কেপ্টেইন বিকি দাস নামটো শুনিছেই নামটো শুনাই হোগা সকলোৱে মোক ধনিবলৈ জানে ধনী কৈছে আপুনি যে আজি মেটচ খেলিব আপোনাৰ অনুভৱ কেনেকুৱা মোৰ অনুভৱ এটা মই বহুত ভাল পাইছোঁ ফাইনেলত অহাৰ কাৰণে কাৰণ 2 বছৰৰ মূৰত আহিছোঁ আৰু লগালগ ফাইনেল পাইছোঁ আৰু মোৰ চিনাকি হয় মই ফেচবুক ফ্ৰেণ্ডো কেন উইলিয়ামছৰ তাৰ লগতে মই ভালকৈ খেলা খেলিছোঁ সেইদিনা আমি ইহঁতক হৰাই আমি ফাইনেল পাইছিলোঁ আৰু বৰ্তমান আহোঁ KKR মানে পৰাজয় কৰিছিল আৰু এতিয়া ফাইনেল পাইছে এতিয়া মই ক'বলৈ গ'লে ফাইনেলটো মই নিব বিচাৰিম কাৰণ 2 বছৰৰ মূৰত আহিছোঁ আৰু এইবাৰ ফাইনেল নিমেই আৰু মোৰ সকলো প্লেয়াৰ্ছলৈ অনুৰোধ জনাইছোঁ যাতে ভালদৰে খেলে আৰু মই এবাৰ আছে ইয়াৰ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিকি দাস আপোনাৰ অনুভৱ কেনেকুৱা মোৰ বহুত ভাল লাগিছে মানে মই ফাইনেল পাই মই এওঁ কৈছে মানে ধোনী মোৰ আগৰ পৰাই ফেচবুকত মেছেজ তাৰমানে ফেচবুকত কান্দি ক'লে মানে মই এইখন মেটচ জিকিবলৈ ময়ো দি দিলোঁ তাৰপিছত KKR লগত জিকি গ'লোঁ এতিয়া ফাইনেল পাই বহুত ভাল লাগিছে এতিয়া এওঁ যি কৈছে হয় দুয়োটা কেপ্টেইনে নিজৰ বক্তব্য কৰি কেনেকৈ ফাইনেল পাইছে এতিয়া নাও ফালৰ পৰা CSK কেপ্টেইন মহেন্দ্ৰ সিং নয়নমণি ক'ব এয়া হৈছে হিন্দী এয়া হৈছে ইংলিছ আপুনি ক'ব ইংলিছ কল কৰিছে অৰ ইংলিছ কৈছে নয়নমণি won the toss and what have to reacted I want to bowl fast because to আপোনালোকে গম পাব খেলৰ শেষত হয় নয়নমণি won the toss and reacted to bowl fast মোৰ এখন মোৰ বেয়া লগা নাই মই যি হ'লেও মানে নয়নমণি মানে ফেচবুক ফ্ৰেণ্ড আমি ঠিক আছে দুয়োটা কেপ্টেইনে নিজৰ বক্তব্য কৰিলে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ কেপ্টেইনে কৰে টছ ঘাটিও কোৱা নাই বিকজ তেখেতে বেটিং কৰিব বিচাৰে
এইকে তাৰমানে তাই আউট হৈছি এতিয়া আউটটো দিম না নিদিওঁ বাক আউট দিবা আইছা আউট নিদি নট আউট দি আউট দিম এনেকে দিয়া মই নাজনো নট আউট দি মাংসটো আমাৰ মই খানা অঁ ঠিক আছে और ये चेन्नई सुपर किंग्स 10 उइकेटेर मैच जिकिছে এদিকে হ্যান্ডশেক দুয়োটা টিমে তো চেন্নাই সুপার কিংস আনন্দত অনার আইপিএল 2018 ফাইনেল সিএসকে ভার্সেস সানরাইজাৰৰ আজি হৈ গৈছে পাটসাগা চহৰৰ বাবাৰী চিপাত য'ত সিএসকে জিকিছে 10টা উইকেটত আৰু মই সিএসকেৰ কাপ্তান নয়নমণি পাটগিৰিক মঞ্চলৈ মাতিছোঁ নয়নমণি পাটগিৰি আচ্ছা কৰি গেছে গোটেই মুখ আছে নয়নমণি পাটগিৰি সিএসকে কাপ্তান আপুনি যে খেলখন জিকিছে আপোনাৰ অনুভৱটো কওক অনুভৱটো মই খেলখন আৰম্ভ হোৱাৰ আগতে কৈছিলোঁ কাৰণ মোৰ এটা পূৰ্ণ বিশ্বাস আছিল মোৰ প্লেয়াৰ্ছৰ ওপৰত যে 2018 ফাইনেলখন নিব আৰু আমি এইটো কৰি দেখুৱালোঁ তাৰ বাবে মই সকলোলৈ অনুৰোধ জনাইছোঁ সকলোৱে এনেদৰে খেলে যাওক আৰু সিএসকেৰ ছাপৰ্টাৰবিলাকক অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে আৰু আমাৰ হৈ ছাপৰ্ট কৰে আৰু মই বিশেষকৈ খেলুৱৈসকলক মই ধন্যবাদ জনাইছোঁ কাৰণ তেওঁলোকৰ অবিহনে মই এই IPLটো নিব নোৱাৰিলোঁ ধন্যবাদ ইয়া হৈছে আজি পুনৰ IPL 2018 ফাইনেল ট্ৰফি অৰ্জন কৰিছে সিএসকে মই সিএসকে এই ফাইনেল ট্ৰফিটো দিছোঁ হাত চাপৰি কটালে चिकनी कमर पे तेरी मेरा दिल फिसल गया